যিটো বেনিফিচিয়াৰী কোৱা হয় হিতাধিকাৰী তেখেতসকলৰ কাৰণে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ বা কাউন্সিল চৰকাৰ বিভিন্ন নেতৃত্ব আহি পেলাই দায়িত্ব লোৱাৰ পিছত আমাৰ শেষ মানুহজন মানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ আৰু যি অঞ্চলবিলাকৰ উন্নয়ন গৈ পোৱা নাই সেইবিলাকৰ কাৰণে বহুতখিনি আঁচনি বনোৱা হয় স্বাধীনতাৰ পিছত তেনেকুৱা বহুতখিনি আঁচনি বনোৱা হৈছে আৰু সেই আঁচনিবিলাক যিসকল বেনিফিচিয়াৰী তেখেতসকলক টাৰ্গেট কৰি এই আঁচনিবিলাক অনা হয় কিন্তু বহুত সময়ত এই আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ নোহোৱাৰ কাৰণে আমি যেনেকৈ টাৰ্গেট কৰোঁ তেনেকুৱা ডেভেলপমেণ্টটো নহয় তো সেইকাৰণে কাউন্সিলৰ তৰফৰ পৰা আমি কেন্দ্ৰৰ আঁচনি ৰাজ্যৰ আঁচনি আৰু কাউন্সিলৰ আঁচনি এইবিলাক যাতে সঠিকভাৱে আমাৰ হিতাধিকাৰীসকলে ৰূপায়ণ কৰে অফিচাৰসকলে ৰূপায়ণ কৰে এইটো টাৰ্গেট লৈ পেলাই 40টা সমষ্টিত একবাৰৰ কাৰণে আমি ৰাইজক প্ৰত্যেকটো চৰকাৰৰ পৰা আঁচনি সঠিকভাৱে ৰূপায়ণ কৰাৰ কাৰণে অনুৰোধ কৰাৰ কাৰণে কাৰ্যসূচী লোৱা হৈছে আৰু সবতো হিতাধিকাৰীসকল আহিছে আমি তেখেতসকলক অনুৰোধ কৰিছোঁ যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা লৈ পেলাই আমাৰ PM কিষাণৰ পৰা লৈ পেলাই যিমানখিনি ভাল ভাল আঁচনি আছে সেইখিনি সঠিকভাৱে ৰূপায়ণ কৰাত সহায় কৰিব লাগে কাৰণ ৰূপায়ণ কৰিলে তেখেতসকলৰ বেনিফিট হ'ব অসম চৰকাৰৰ ভাল ভাল ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে এইটো মহিলাসকলৰ কাৰণে হওক বা শিশুৰ কাৰণে হওক এইবিলাক সঠিকভাৱে ৰূপায়ণ কৰাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু আমি কাউন্সিল চৰকাৰৰ লাইভলিহুড মিছনৰ পৰা লৈ পেলাই হেণ্ডলুম মিছনৰ বিভিন্ন আঁচনি আছে এইবিলাক সঠিকভাৱে ৰূপায়ণ কৰাৰ কাৰণে আমি টাৰ্গেট কৰা হৈছে আৰু তাত শ কোটি টকা এই আঁচনিবিলাকত আহে কিন্তু এই আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ নোহোৱাৰ কাৰণে হিতাধিকাৰীসকলে অৰ্থনৈতিকভাৱে যিমান উন্নয়ন হ'ব লাগে এইটো নহয়গৈ তো সেইকাৰণে আমি এই প্ৰগ্ৰামটো লোৱা হৈছে আৰু এই প্ৰগ্ৰামটো খুব সুন্দৰকৈ সফল হৈছে।